বিপুল ভোটত জিকাই দি ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ এইটো বাইক সেইকাৰণে সকলো ৰাইজক সজাগতা কৰা 7 মে'ত ভালভাৱে ৰাইজে যাতে ভোট দিয়ে আৰু জয়ন্ত বসুমতাৰীয়ে জিকি গৈ কোকৰাঝাৰৰ সকলো সমস্যাখিনি সংসদৰ মজিয়াত যাতে ভালকৈ উত্থাপন কৰিব পাৰে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে তেখেতেও যাতে কোকৰাঝাৰৰ হৈ আগবঢ়াই দিয়ে তাৰ কাৰণে আজি আমি বাইক ৰেলী কৰিছোঁ সেইকাৰণে সকলো ৰাইজক মোৰ এটাই অনুৰোধ শান্তিভাৱে ভোট শান্তি নিকাৰে ভোট দিয়ক সকলোৱে আৰু বিটিআৰ অঞ্চলত আমি নিৰাপত্তা পালোঁ উন্নয়ন হ'লোঁ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আহিল একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰ চৰকাৰৰ আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভাল এটা পদক্ষেপৰ কাৰণে আমাৰ অঞ্চলত শান্তি ঘূৰি আহিলে সেইকাৰণে ইয়াত আমি ক'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু হোম মিনিষ্ট্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ ডাইনামিক লিডাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব তেখেতসকলৰ আশীৰ্বাদত আকৌ বিটিআৰত 2020 চুক্তি হোৱাৰ পিছত ইয়াত শান্তি আহিল নিৰাপত্তা পালে ইয়াত উন্নয়ন হ'বলৈ ধৰিলে আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰে একেলগে বসবাস কৰিবলৈ আমি সক্ষম হ'লোঁ সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ 7 মে'ত সকলোৱে ভোট দিয়ক ট্ৰেক্টৰত 4 আমি ৰিজাল্ট পাম বিপুল ভোটত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকিবলৈ গৈ আছে।